নমস্কাৰ, লাচিত বৰফুকন আৰু অসম বুৰঞ্জী এই বিষয়ক কেইটামান প্ৰশ্ন লৈ আজি আপোনালোকৰ মাজত উপস্থিত হৈছোহি। জ্ঞানতীৰ্থ অনলাইন স্কুল এই চেনেলটি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। টাই ভাষাত লা আৰু চিত মানে কি? লা মানে পুত্ৰ, চিত মানে হাত। লাচিতৰ দেউতাকৰ নাম কি? মোমাই তামুলী বৰবৰুৱা। কোন আহোম ৰজাই কোন চনত লাচিতৰ মৈদাম সজাইছিল? উদয়াদিত্য সিংহই ১৬৭২ চনত। লাচিত বৰফুকনৰ মৈদাম ক'ত আছে? যোৰহাটৰ টিয়কৰ হোলোঙাপাৰত। অসম চৰকাৰে ১২৫ ফুট উচ্চতাৰ লাচিতৰ ব্ৰঞ্জৰ মূৰ্তি ক'ত বনাব? উত্তৰ হ'ব হোলোঙাপাৰ। ভাৰতৰ কোনখন একাডেমীয়ে লাচিত বৰফুকন গ'ল্ড মেডেল প্ৰদান কৰে? নেশ্যনেল ডিফেন্স একাডেমী। কোন চনৰ পৰা NDA লাচিত বৰফুকন গ'ল্ড মেডেল প্ৰদান কৰি আহিছে? ১৯৯৯ চন। ভাৰতৰ কোনখন একাডেমীত এটা বিল্ডিং লাচিত বৰফুকনৰ নামত সজা হ'ব বুলি অসম চৰকাৰে শেহতীয়াভাৱে ঘোষণা কৰিছে? হায়দৰাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল পুলিচ একাডেমী। কোনজন আহোম ৰজাৰ দিনত আৰু ক'ত কোন চনত মোগলে প্ৰথম অসম আক্ৰমণ কৰিছিল? প্ৰতাপ সিংহৰ দিনত চামচৰাত ১৬১৫ চনত। কোনজন মোগল সম্ৰাটে আবু বাকৰ আৰু সত্যজিতক প্ৰথমবাৰৰ কাৰণে অসম আক্ৰমণ কৰিবলৈ পঠাইছিল? উত্তৰ হ'ব জাহাংগীৰ। মোগল আহোমৰ উপৰ্যুপৰি সংঘৰ্ষৰ শেষত কোন চনত কি সন্ধি স্বাক্ষৰিত হয়? অসুৰৰ আলি সন্ধি স্বাক্ষৰিত হয় ১৬৩৯ চনত। অসুৰৰ আলিৰ সন্ধিত কোন কোন উপস্থিত আছিল? আহোমৰ হৈ মোমাই তামুলী বৰবৰুৱা আৰু মোগলৰ হৈ আল্লা ইয়াৰ খান। অসুৰৰ আলি সন্ধি হওঁতে মোগলৰ ৰজা কোন আছিল? উত্তৰ হ'ব শ্বাহজাহান। ১৬৬২ চনত মিৰ জুমলাই অসম আক্ৰমণ কৰোঁতে মোগলৰ ৰজা আৰু আহোমৰ ৰজা কোন আছিল? আহোমৰ ৰজা আছিল জয়ধ্বজ সিংহ আৰু মোগলৰ সম্ৰাট আছিল ঔৰংজেব। অসমৰ প্ৰথম দেশদ্ৰোহী বা ঘৰ বিভীষণ বুলি কাক কোৱা হয়? উত্তৰ হ'ব বাদুলী ফুকন। ঘিলাধাৰী ঘাটৰ সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল? ১৬৬৩ চনত জয়ধ্বজ সিংহ আৰু মিৰ জুমলাৰ মাজত। ঘিলাধাৰী ঘাট সন্ধি মতে মোগল হেৰেমলৈ কোন যাব লগা হৈছিল? জয়ধ্বজ সিংহৰ একমাত্ৰ জীয়ৰী ৬ বছৰীয়া ৰমণী গাভৰু আৰু টিপাম ৰজাৰ ৰাজকুঁৱৰী। সম্বন্ধত ৰমণী গাভৰু লাচিতৰ কোন হয়? উত্তৰ হ'ব ভাগিনীক। ৰমণী গাভৰুৰ মাকৰ নামটো কি আছিল? পাখৰি গাভৰু। মিৰ জুমলাৰ টম বা কবৰস্থান ক'ত আছে? দক্ষিণ শালমৰা মানকাচৰত। ১৬৬৯ চনত ৰাম সিঙে অসম আক্ৰমণ কৰোঁতে আহোমৰ ৰজা কোন আছিল? উত্তৰ হ'ব চক্ৰধ্বজ সিংহ। ৰাম সিঙে নিজৰ লগত অনা শিখ গুৰুজনৰ নাম কি? গুৰু টেগ বাহাদুৰ। ১৬৬৯ চনত গুৰু টেগ বাহাদুৰে শান্তিৰ প্ৰস্তাৱ দিওঁতে আহোমৰ ৰজা কোন আছিল? চক্ৰধ্বজ সিংহ। আলাবৈ ৰণ কেতিয়া আৰু কাৰ কাৰ মাজত হয়? ১৬৬৯ চনত আহোম আৰু মোগলৰ মাজত। আলাবৈ ৰণত একেদিনাই কিমান আহোম সেনাই মৃত্যুবৰণ কৰে? উত্তৰ হ'ব ১০,০০০। ১৬৬৯ চনত কোন আহোমৰ ৰজা হয়? উদয়াদিত্য সিংহ। শৰাইঘাটৰ যুদ্ধ কোন চনত হয়? ১৬৭১ চনত। লাচিতৰ মৃত্যুৰ পিছত উদয়াদিত্য সিংহই কাক বৰফুকন পাতে? লাচিতৰ ককায়েক লালুখোলা বৰফুকন। ১৬৭৯ চনত কোনে গুৱাহাটীখন মোগলক বিক্ৰী কৰি দিয়ে? লালুখোলা বৰফুকন। লালুখোলা বৰফুকনৰ দেউতাকৰ নাম কি? মোমাই তামুলী বৰবৰুৱা। দেশদ্ৰোহিতা নকৰিবলৈ সকীয়াই কোনে লালুখোলা বৰফুকনলৈ চিঠি লিখিছিল? উত্তৰ হ'ব ৰমণী গাভৰু। কোনজন আহোম ৰজাৰ দিনত আৰু কেতিয়া ইটাখুলি ৰণ হৈছিল? গদাধৰ সিংহৰ দিনত ১৬৮২ চনত। ইটাখুলি ৰণত আহোম আৰু মোগলৰ ভিতৰত কোন জয়ী হয়? উত্তৰ হ'ব আহোম।